লগতে কৰোণা মহামাৰী চহামাৰীয়ে যাতে শাস্তি নকৰে সেই বুলি মন্দিৰত ঠগি এখন আগবঢ়াই দিলোঁ। বহুত মানুহ মাতা নাই, সত্যমান মানুহ দিয়া বোলো কিবা কৰি নাম ভাত গাই পেলাই সামৰি নিমাৰো। তাৰপিছত ভালেকেইটাও মানুহ হ'লা। বুট এপোৱা আনছোঁ, কল একাষা আৰু আকৌ তিয়হ যিহে জুইচাই দাম বজাৰত যাবাই নোৱাৰা। তিয়হ আধা পোৱা মানে আনছোঁ। আমি কিবা কৰি বোলো থুলমূলকৈ কাজখান পাতি খেদাওঁ। তিৰিমখায়াকে নাম গাঁৱতকৈ বেছি একেবাৰে বেলেগৰ কথা পাহে আলোচনা কৰে আজি নামত। মই বোলো একেবাৰে পুলিচ মেমেৰাতে পিঠিত ঔকুল দিলি গম পাবি আহিছা। বেলেগৰ কথা আলোচনা কৰি থাকোঁতে সোনকালে নামখিনি গাই পেলাই খৰা কৰি যাৱাহে কথা। তাৰপিছত বোলে একেবাৰে হালি জালি কেইটামান নাম গালা, নাম গাই তাৰপিছত থোৱা নাম দিলা। বুট ভগোৱা সময় হ'লা, মই একে পাত ভগাই দিলোঁ। তাৰপিছত আকৌ বুটকেইটা ভগৱা যাওঁতে ইটো কয় পা মই এক মুঠা দিছোন, সিটো কয় পা মই এক মুঠা দিছোন। আমাকে বাহিৰে আহিছি, আমাকে বন্ধুতাৰা আহনে ঘৰ আছে। মই এইবিলাকে মনতে ভাবছোঁ তহঁতে একেবাৰে বুট প্ৰসাদীবিলাক দেখি পোৱা নাই নেকি? সেইকাৰণে খাই পোৱা দিছা আজি। বুট একেবাৰে পেট ভৰা বস্তু নহয় নহয়, নিজৰ ভাগতে চকীমান খালি আহোঁয়া। ইটো বাক খোজে সিটো বাক খোজে, তাৰপিছত একেবাৰে ৰবা ননিমকে কোৱাই গেল বেয়াকে। বোলো একে তহঁতে ঘৰত থাকা চবলৈ আজি গাজি খুজি নে চৰাই পাৰ হাঁহ ছাগলী মেকুৰী গোটেইকেইটালে নে নাই কিয় চৰাইকেইটাইও খাব পাৰিব, হাঁহকেইটাইও খাব পাৰিব।